কোন প্ৰথমবাৰ কাৰ্বি আংলঙত চিট ৰিজাৰ্ভেশ্যন যিটো ST ৰিজাৰ্ভেশ্যন আউট অফ 44 আমি 34 ৰিজাৰ্ভেশ্যনটো হৈছে ST এ কণ্টেষ্ট কৰিব পাৰিব 44 চিটৰ ভিতৰত। আগতে কিমান আছিলে? আগতে একো ৰিজাৰ্ভেশ্যন নাই। আজি তাৰিখলৈকে ডিমা হাছাও 62 অট'নমাছ কাউন্সিল নাই, মেঘালয় অট'নমাছ কাউন্সিলো আছে, মিজোৰাম অট'নমাছ কাউন্সিল আছে, ত্ৰিপুৰী অট'নমাছ কাউন্সিল আছে, চাকমা অট'নমাছ কাউন্সিল আছে, গাৰো অট'নমাছ কাউন্সিল আছে, মাৰ অট'নমাছ কাউন্সিল আছে, কিন্তু ৰিজাৰ্ভেশ্যন নাই। কিন্তু পোন প্ৰথমবাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত, লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত, লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পোন প্ৰথমবাৰ ST ৰিজাৰ্ভেশ্যনৰ আউট অফ 44 আমি 34টো আমি পালোঁ। 4টো অপেন ফৰ অল, সকলোৱে কণ্টেষ্ট কৰিব পাৰে, সেইটো ইতিহাস ৰচনা কৰিছে। সকলো কাউন্সিলত হ'ব এইটো। আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল 62 অট'নমাছ কাউন্সিল। তাৰপিছত চেণ্ট্ৰেল ইউনিভাৰ্চিটি বৰ্তমান ডিফু কেম্পাছ, সেই কেম্পাছটো ফুল ফেজত ইউনিভাৰ্চিটি হ'ব। তাৰপিছত ৱেষ্ট কাৰ্বি আংলঙত ৰেলৱে ষ্টেচন এইটো সুবিধা নাই। ৱেষ্ট কাৰ্বি আংলঙত জাগিৰোড আৰু আমচৈ আৰু ডংকামুকাম হৈ হাবাইপুৰ হৈ এটা ৰেল লাইনৰ নেশ্যনেল ৰেল লাইনৰ কাৰণে এটা আজি চুক্তি হৈ গ'ল। আৰু লগতে চুগাৰ মিল কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি দিব, চুগাৰ মিল দিয়া হ'ব। লগতে কাৰ্বি আংলঙৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ কলেজ আৰু লগতে ভেটেৰিনেৰী কলেজ, ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং দুটা ডিষ্ট্ৰিক্ট আছে। ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলঙৰ কাৰণে আমি ভেটেৰিনেৰী কলেজ পালোঁ। আৰু লগতে ফৰেষ্ট কলেজ ট্ৰেইনিং ইনষ্টিটিউটো আমি পালোঁ। তাৰ কাৰণে মই অমিত শ্বাহ ডাঙৰীয়াক আৰু লগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আৰু লগতে হোটেল মেনেজমেণ্ট আৰু ট্ৰেইনিং ইনষ্টিটিউটৰ কাৰণে কাৰ্বি আংলঙৰ কাৰণে পোৱা হৈছে। আৰু লগতে ৱেষ্ট কাৰ্বি আংলং হামৰেন ডিগ্ৰী কলেজ, সেইটো আমাৰ আজি সেই চুক্তিখনৰ ইয়াতে আছে। গতিকে আমি কাৰ্বি আংলং ৰাইজৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে গৃহমন্ত্ৰী ডাঙৰীয়া আৰু লগতে অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলক মই আন্তৰিক ধন্যবাদ দিছোঁ। 5,000 সেইটো ডেভেলপমেণ্টৰ পেকেজ, ডেভেলপমেণ্ট পেকেজ। আৰু ডিফুটো ধনচিৰি বৰ্ডাৰ আপ টু নাগালেণ্ড এয়াৰপৰ্টলৈকে, ডিমাপুৰ এয়াৰপৰ্টলৈকে 4 লেন ৰাস্তা দিয়া হৈছে। আৰু ডিফু, লামডিং, হাবাইপুৰ, ডংকামুকাম আৰু ৱেষ্ট কাৰ্বি আংলঙৰ মেঘালয় বৰ্ডাৰলৈকে নেশ্যনেল হাইৱে ৰাস্তাটো দিয়া হৈছে। এনেধৰণৰ বহুতো পেকেজ ইয়াত আছে, আপোনালোকে দেখা পাব। দিব চাৰেণ্ডাৰ নহয়, তেখেতসকলৰ শান্তি চুক্তি আলাপ আলোচনাৰ মাজতে আজি কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰ আৰু তেখেতসকলৰ লগত আজি শান্তি চুক্তি হৈছে। সেই চুক্তিটো তেওঁলোকৰ কাৰণে, অসম চৰকাৰৰ পৰা তেওঁলোকৰ কাৰণে হ'ব। চুক্তি কোনে কোনে স্বাক্ষৰ কৰিছে? KNLF আৰু UPLA, PDCK আৰু KPLT, তিনিটা ফেকশ্যন আছে। 6টা সংগঠনে সেইটো আজি স্বাক্ষৰ কৰা হৈছে। 6 শিডিউলৰ বাহিৰৰ কাৰ্বিসকলৰ কাৰণে কি লিপিবদ্ধ হৈছে? 6 শিডিউলৰ বাহিৰে যিটো BTRৰ যিটো চুক্তি কৰিছে, সেই ধৰণৰ এটা যিমানখিনি প্লেন ডিষ্ট্ৰিক্টৰ বসবাস কৰা কাৰ্বিসকলৰ কাৰণে, তেখেতসকলৰ কাৰণে ডেভেলপমেণ্ট ৱেলফেয়াৰ কাউন্সিল দিয়া হৈছে। সেইটো প্লেন ডিষ্ট্ৰিক্টৰ বসবাস কৰা আৰু লগতে প্লেন ডিষ্ট্ৰিক্ট বসবাস কৰা ST যিটো ষ্টেটাছ দিব লাগে, সেইটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলত ডেপুটি কমিশ্যনাৰ বা আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল যদি তেওঁলোকৰ কাৰ্ড চাৰ্টিফিকেট দিয়ে বা PRC দিয়ে, তেওঁলোকেহে ST হ'ব। ST যিটো পাইছে তেওঁলোকে